সমুদৰ্শকক স্বাগতম ষ্টুডিঅ'ত মই প্ৰহেলিকা ৰাজ্যত পুনৰ হ'ব পাৰে লকডাউন আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে দিলে এই ইংগিত কোভিডৰ সংখ্যা বৃদ্ধি পালে কোভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে পুনৰবাৰ হ'ব পাৰে লকডাউন আৰু আজিৰ দিনটোত কলাক্ষেত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে এই মন্তব্য আগবঢ়াইছে পুনৰবাৰ জনাইছো সেই খবৰ কোভিডৰ বৰ্ধিত হাৰক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ অহা ৪৫ দিন ৰাজ্যবাসীৰ বাবে হ'ব প্ৰত্যাহ্বানমূলক ১২,০০০ৰ পৰা ১৪,০০০লৈ বৃদ্ধি পাব পাৰে আক্ৰান্তৰ সংখ্যা হাস্পতালৰ বিছনাৰ ওপৰত প্ৰভাৱ পৰা নাই এতিয়ালৈকে পৰ্যাপ্ত পৰিমাণত আছে বিছনা কমি গলে দিব লগা হ'ব পাৰে লকডাউন এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আৰু ৰাজ্যবাসীৰ বাবে আছে এটা বেয়া খবৰ কাৰণ ৰাজ্যত পুনৰবাৰ হ'ব পাৰে লকডাউন আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে এই ইংগিত প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু আগন্তুক ৪৫ দিন ৰাজ্যবাসীৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে ইয়াৰ সমান্তৰালকৈ ১২ৰ পৰা ১৪,০০০লৈ কোভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ আৰু পুনৰবাৰ লকডাউন হোৱাৰ সম্ভাৱনীয়তা এই মুহূৰ্তত দেখা পোৱা গৈছে আৰু হাস্পতালত বিছনাৰ ওপৰত প্ৰভাৱ পৰা নাই এতিয়ালৈকে বুলি তেওঁ মন্তব্য কৰিছে পৰ্যাপ্ত পৰিমাণে বিছনা আছে আৰু বিছনাই যেতিয়া কমি যাব তেতিয়াই লকডাউন হ'ব পাৰে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত প্ৰতিক্ৰিয়া আগবঢ়াইছে ৰাজ্যবাসীৰ বাবে আছে এটা বেয়া খবৰ কাৰণ বিহুৰ প্ৰাক্ষণত এতিয়া এই বেয়া খবৰটো পুনৰবাৰ আহি পৰিছে কাৰণ ৰাজ্যত পুনৰবাৰ হ'ব পাৰে লকডাউন আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একথা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে এই ইংগিত দিছে গতিকে সাৱধান আৰু সচেতন হ'বলৈ সময় আহি পৰিছে কাৰণ যদি আপোনালোক সজাগ আৰু সচেতন নহয় তেনেহলে ৰাজ্যত পুনৰবাৰ লকডাউন হ'ব পৰাৰ সম্ভাৱনীয়তা দেখিব পোৱা গৈছে আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে ইংগিত প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু আগন্তুক ৪৫ দিন ৰাজ্যবাসীৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ১২ৰ পৰা ১৪,০০০লৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে গতিকে বৰ্তমানলৈকে হাস্পতালত পৰ্যাপ্ত পৰিমাণৰ বিছনা আছে কিন্তু যেতিয়াই বিছনা কমি যাব তেতিয়াই লকডাউন দিবলগীয়া হ'ব পাৰে বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে আজি কলাক্ষেত্ৰত উপস্থিত হৈ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে আৰু দেখিবলৈ পোৱা গৈছে ৰাজ্যত এতিয়া কোভিড আক্ৰান্তৰ সংখ্যা এতিয়া হুৰাহুৰে বৃদ্ধি পাবলৈ ধৰিছে গতিকে তেনে ক্ষেত্ৰত যিয়ে লকডাউনৰ প্ৰসংগ উত্থাপন হৈ আছিলে আৰু সেই লকডাউনৰ ইংগিত প্ৰদান কৰিছে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু আগন্তুক ৪৫ দিন ৰাজ্যবাসীৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব বুলি তেওঁ ইতিমধ্যে স্পষ্ট কৰি দিছে ১২ৰ পৰা ১৪,০০০ লোক আক্ৰান্ত হ'ব আৰু যেতিয়াই আক্ৰান্তসকলৰ বাবে হাস্পতালত বিছনাৰ অভাৱ হ'ব তেতিয়াই লকডাউন দিবলগীয়া হ'ব পাৰে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিছে তেওঁ কি মন্তব্য আগবঢ়াইছিল আমি সেয়া শুনাইছো তেওঁলোকে যেতিয়া দেখিলে ৰোগ বাঢ়িছে নীতি নিয়ম কৰিছে আজিৰ পৰা দিল্লীত ৰেষ্টুৰেণ্ট আদিও বন্ধ কৰিছে আমি সেইটো পৰ্যায়লৈকে যোৱা নাই কাৰণ আমাৰ হস্পিটেলাইজেশ্যনটো কম আছে যেতিয়া হস্পিটেলত বিছনাৰ ওপৰত সমস্যা আৰম্ভ হ'ব তেতিয়াও আমিও ইয়াত টাইট কৰিব লাগিব কিন্তু বৰ্তমানলৈকে হস্পিটেলৰ বিছনাৰ ওপৰত আমাৰ প্ৰেছাৰ পৰা নাই এই গোটেই ৰোগটো ডিপেণ্ড কৰে আমি লকডাউন আদি কেতিয়া আনো যেতিয়া হস্পিটেলৰ বিছনাই সহ্য কৰিব নোৱাৰা হয় তেতিয়া ৰোগটো আৰ্টিফিচিয়েলি কমাবলগীয়া হয় কাৰণ নহ'লে হস্পিটেলৰ বেড নাপায় আজিৰ দিনলৈকে আমাৰ হস্পিটেলৰ বিছনাৰ সংখ্যা সন্তোষজনক অৱস্থাত আছে কাৰণে আমি কোনো এক্সট্ৰিম ষ্টেপ লোৱা নাই আমি নৰ্মেল ষ্টেপত চলি আছোঁ খালি ভেকচিনেশ্যনৰ ওপৰত জোৰ দিছোঁ কিন্তু অহা কালি পৰহি যদি আমাৰ প্ৰেছাৰ পৰে বিছনাৰ ওপৰত তেতিয়াহ'লে আমি কৰিব লাগিব আৰু আজিৰ দিনতো যিসকলে ভেলাঘৰত অসমীয়া ল'ৰাক ভেলাঘৰত গৈ কোভিড সাৱটি আনিবৰ কাৰণে প্ৰেৰণা দি আছে তেওঁলোকৰ দৰে অসমীয়া বিৰোধী কোনো নাই কোনোবাই নিজৰ অসমীয়া ল'ৰাক কোভিড হ'বৰ কাৰণে নিমন্ত্ৰণ কৰে নেকি মইতো বুজি পোৱা নাই চৌকল অসমীয়াসকলে কৈ আছে যে ভেলাঘৰত তহঁতি কোভিড হৈ ঘৰত গুচি যাম কোনোবাই নিজৰ ভায়েক ককায়েকক কোভিড হোৱাটো কামনা কৰে নেকি কোনোবাই নিজৰ মাক দেউতাকক কোভিড হোৱাটো কামনা কৰে নেকি এইবিলাকতো মোৰ দৃষ্টিত পুৰা ক্লিয়াৰ অসম বিৰোধী হয় অসমীয়া যুৱক যুৱতীৰ বিৰোধী প্ৰত্যেক বছৰে ১৬খন ৰাজ্যক টেবুলো দিয়ে যোৱাবাৰ আমাৰ টেবুলো আছিলে এইবাৰ হয়তো আমাৰ নহ'ব অহাবাৰ আমাৰ হ'ব প্ৰত্যেক বছৰে ভাৰতৰ সকলো ৰাজ্যই টেবুলো নাপায়
16খন ৰাজ্যইহে টেবুলো পায় মই নাজানো কিন্তু প্ৰত্যেক বছৰে অসমে পাব নোৱাৰে এইটো ৰোটেশ্যনেল বেচিছতে পাব যোৱাবাৰ কালচাৰেল ডিপাৰ্টমেণ্টে জানিব কিন্তু মোক কোৱা মতে লাষ্ট ইয়াৰ আমাৰ টেবুলো আছিল বুলি কৈছে কালি লাভলীনাই DSP কিন্তু তেওঁলোকে যেতিয়া দেখিলে ৰোগ বাঢ়িছে নীতি নিয়ম কৰিছে আজিৰ পৰা দিল্লীত ৰেষ্টুৰেণ্ট আদিও বন্ধ কৰিছে আমি সেইটো পৰ্যায়লৈকে যোৱা নাই কাৰণ আমাৰ হস্পিটেলাইজেশ্যনটো কম আছে যেতিয়া হস্পিটেলত বিচনাৰ ওপৰত সমস্যা আৰম্ভ হ'ব তেতিয়াও আমিও ইয়াত টাইট কৰিব লাগিব কিন্তু বৰ্তমানলৈকে হস্পিটেলৰ বিচনাৰ ওপৰত আমাৰ প্ৰেছাৰ পৰা নাই এই গোটেই ৰোগটো ডিপেণ্ড কৰে আমি লকডাউন আদি কেতিয়া আনো যেতিয়া হস্পিটেলৰ বিচনাই সহ্য কৰিব নোৱাৰা হয় তেতিয়া ৰোগটো আৰ্টিফিচিয়েলি কমাবলগীয়া হয় কাৰণ নহ'লে হস্পিটেলৰ বেড নাপায় আজিৰ দিনলৈকে আমাৰ হস্পিটেলৰ বিচনাৰ সংখ্যা সন্তোষজনক অৱস্থাত আছে কাৰণে আমি কোনো এক্সট্ৰিম ষ্টেপ লোৱা নাই আমি নৰ্মেল ষ্টেপত চলি আছোঁ খালি ভেকচিনেশ্যনৰ ওপৰত জোৰ দিছোঁ কিন্তু অহা কালি পৰহি যদি আমাৰ প্ৰেছাৰ পৰে বিচনাৰ ওপৰত তেতিয়াহ'লে আমি কৰিব লাগিব আৰু আজিৰ দিনতো যিসকলে ভেলাঘৰত অসমীয়া ল'ৰাক ভেলাঘৰত গৈ ক'ভিড সাৱটি আনিবৰ কাৰণে প্ৰেৰণা দি আছে তেওঁলোকৰ দৰে অসমীয়া বিৰোধী কোনো নাই কোনোবাই নিজৰ অসমীয়া ল'ৰাক ক'ভিড হ'বৰ কাৰণে নিমন্ত্ৰণ কৰে নেকি মইতো বুজি পোৱা নাই চৌকল অসমীয়াসকলে কৈ আছে যে ভেলাঘৰত তহঁতি ক'ভিড হৈ ঘৰত গুচি যা কোনোবাই নিজৰ ভায়েক ককায়েকক ক'ভিড হোৱাটো কামনা কৰে নেকি কোনোবাই নিজৰ মাক দেউতাকক ক'ভিড হোৱাটো কামনা কৰে নেকি এইবিলাকতো মোৰ দৃষ্টিত পুৰা ক্লিয়াৰ অসম বিৰোধী হয় অসমীয়া যুৱক যুৱতীৰ বিৰোধী প্ৰত্যেক বছৰে 16খন ৰাজ্যক টেবুলো দিয়ে যোৱাবাৰ আমাৰ টেবুলো আছিলে এইবাৰ হয়তো আমাৰ নহ'ব অহাবাৰ আমাৰ হ'ব প্ৰত্যেক বছৰে ভাৰতৰ সকলো ৰাজ্যই টেবুলো নাপায় 16খন ৰাজ্যইহে টেবুলো পায় মই নাজানো কিন্তু প্ৰত্যেক বছৰে অসমে পাব নোৱাৰে এইটো ৰোটেশ্যনেল বেচিছতে পাব যোৱাবাৰ কালচাৰেল ডিপাৰ্টমেণ্টে জানিব কিন্তু মোক কোৱা মতে লাষ্ট ইয়াৰ আমাৰ টেবুলো আছিল বুলি কৈছে কালি লাভলীনাই DSP